বন্ধ হব মাটিবাৰী কেন্দ্ৰিক ২ নম্বৰী দোকান বন্ধ হব মাটি বিক্ৰী কৰা প্ৰবঞ্চকৰ একেডোখৰ মাটি এবাৰত একাধিক গ্ৰাহকক কৰিব নোৱাৰিব বিক্ৰী ৰাজ্য চৰকাৰে আনিব বিশেষ আইন ৰাজ্যিক কেবিনেটে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাটি কিনা বেচাৰ ক্ষেত্ৰত হোৱা অপৰাধ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত এতিয়াৰে পৰা মাটিৰ গৰাকীৰ পৰা স্বত্ব ল'লে কৰিব লাগিব পঞ্জীয়ন ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সদৰি কৰি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি আমাৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে অসমত বহুত মাটি বাৰীৰ যিমান গোচৰ হয় কণ্ডল হয় তাৰ মূলৰ কাৰণটো হ'ল পাৱাৰ অফ এটৰ্নি এগ্ৰিমেণ্ট ফৰ চেল এনেকুৱা বিভিন্ন ধৰণৰ কাগজ পত্ৰত আমাৰ মানুহে সহি কৰে আৰু পৰৱৰ্তী কালত মাটিখিনি যদি কাবাক বিক্ৰীও কৰিব খোজে বিল্ডাৰ এজনে আহি কয় আপুনিতো মোৰ লগত এগ্ৰিমেণ্টটো চেল কৰি থৈছে আপুনি মোৰ লগত পাৱাৰ অফ এটৰ্নি কৰি থৈছে আৰু এগ্ৰিমেণ্টটো চেল বা পাৱাৰ অফ এটৰ্নিখন আগতে কিয় কৰি ৰাখিছিলে তাত কোনো ষ্টাম্প ডিউটি দিব নালাগিছিল তাত কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিছিল গতিকে মানুহে সহি এটা লৈ লয় আৰু এটা সহি মৰাৰ কাৰণে মানুহজনে গোটেই জীৱন জুৰি নিজৰ মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয় পাৱাৰ অফ এটৰ্নি এখনত সহি কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয় কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে ষ্টাম্প ডিউটিও নালাগিছিলে এখন খোলা কাগজত সহি কৰি ল'লে হৈ গ'ল আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছত হ্ৰাস পাব মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিন কাগজ পত্ৰত তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব তৃতীয়খন ৰেজিষ্টাৰ নহ'ব চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু তিনিজন আহি যায় মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সন্দৰ্ভত চৰকাৰে আনিব আইন কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল পাৱাৰ অফ এটৰ্নি মৰ্টগেজ শ্বৰ্ট টাৰ্ম লিজ বেংক গেৰেণ্টি এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন মাচুল দি ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ বাহিৰে বাহিৰে চেলে কৰি দিম তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই ধৰক মোৰ ফ্লেট এটা মোৰ আছে মই বিক্ৰী কৰিব খুজিছোঁ তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে কোনোবাৰ মৃত ব্যক্তি মোৰ নামত মাটি আছে ল'ৰাৰ নামত দেউতা মৰিলে দেউতাৰ সহি এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয় কোৰ্ট কাছাৰীত যাবলগীয়া হয় এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ আৰু মই ভাবোঁ যে ই বহুতখিনি মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব আগৰখিনিক এতিয়াতো আমি বেকডেটত ৰেজিষ্টাৰ কৰক বুলি ক'ব নোৱাৰোঁ কোনোবাটো মৃত্যু হৈ গৈছে কোনোবা এইটো এটা প্ৰস্পেক্টিভ আগত আৰু পুৰণাখিনিলৈকে যাব নোৱাৰিম নিউজ ডেস্ক নিউজ লিংক